শুনাচোন, অঁ তুমি মোক ক'ৰবালৈ নিম যে মনত আছে নে পাহৰিলাই? অঁ চৰি দেই, কাইলৈ নিম। মোৰ বহুত মিটিং এখন আছে, বেয়া নাপাবা। তুমি সদায় সদায় মোক কিয়? বাই বাই। মা, অ' মা, মা, এওঁ কিয় নাজানো আজি বহুত দিনৰ পৰা মোক ইগন'ৰ কৰি আছে। মোৰ মেকআপৰ বস্তুও নাই। এওঁক ইমান কৈ আছো, তেওঁ অকণো গুৰুত্বই দিয়া নাই। মেকআপৰ বস্তু সেইদিনাখন মোৰ লগত টাউনলৈ গৈ তুমি আনিছিলাহে। আদায় হ'লেই নেকি? মোৰ এটিএমো খালী। অ' সেইটো কথা। মোৰ হাততে পইচা কেইটামান আছে। তুমি মণিবেগৰ পৰা পইচাকেইটা লৈ বজাৰৰ পৰা কিনি আনাগৈ যোৱা। অ' চ' চুইট মাই মম। আপুনি মোৰ শাহু মা নহয়, নিজৰ মাৰ দৰে। লাভ ইউ চ' মাছ। আৰু মই অকলে নাযাওঁ দেই, আপুনিও মোৰ লগত যাব লাগিব। নাই নাই, মই নাযাওঁ, কাম বহুত আছে নহয়। মই কামখিনি কৰোঁ, তুমি অকলে বজাৰলৈ গৈ পেলাই কিনি আনাগৈ যোৱা। কিয়? ঘৰত কাম কৰিবলৈ ৰেবা আছে নহয়। ব'লক ব'লক আপুনিও। আৰু অকলে গাড়ীখন লৈ যাবলৈ ভাল নালাগে নহয়। ব'লক ব'লক। ৰেবা, তোৰ আকৌ কি হ'ল? গা বেয়া নেকি? নহয় বাইদেউ, গা বেয়া নহয়, মনটোহে বেয়া। মন বেয়া কৰিবলৈ আকৌ কি হ'ল? আমাৰ এইটোক কিবা ক'লে নেকি আকৌ? নাই, নাই কোৱা। তেন্তে কি হৈছে তোৰ? হ'ব, তই মন বেয়া নকৰিবি। মাত্ৰ মই যেনেকৈ কওঁ তই খালি তেনেকৈ কৰিবি। এতিয়া শুন। ৰেবা, অ' ৰেবা। মালিকনী ঘৰত নাই। আহ, বাহিৰলৈকে যাওঁ। মোৰ এটা ডাঙৰ সমস্যা হৈছে অ'। সমস্যা? কি সমস্যা? তইতো জানই, মা দেউতা সৰুতে ঢুকাল। নিজৰ বুলিবলৈ ৰিদীপ দাহে আছে। সিও আজিকালি মোক গুৰুত্ব নিদিয়া হৈছে অ'। কিয়? সিটো তোক বহুত ভাল পাইছিলে। মই হেনো আজলি, ষ্টাইল কৰিব নাজানো। ষ্টাইল কৰাটো আমাৰ ফেশ্বন, এগৰাকী নাৰীৰ অলংকাৰ। তুমি এনেকে বেয়া পালে নহ'ব নহয়। মই বেয়া বুলি ক'লোনো কেতিয়া? কিন্তু মেকআপৰ নামত ইমান টকা খৰচ কৰা, টকা ঘটাজনে মনে থাকা। কেতিয়া লাগে